হনুমান চালিচাৰ এই শ্লোকবোৰে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। শ্লোক নম্বৰ 1, বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰো কলেশু বিকাৰ। যদি জীৱনত জ্ঞান শক্তি আৰু ধৈৰ্যৰ অভাৱ অনুভৱ কৰে তেতিয়া এই শ্লোকটো কণ্ঠস্থ কৰক। হে হনুমান, মোক বল বুদ্ধি বিদ্যা দিয়া আৰু জীৱনৰ সকলো দুখ আঁতৰাই দিয়া। শ্লোক নম্বৰ 2, সংকট কতে মিটে সব পীৰা जो सुमिरे हनुमत बलवीरा। মাত্ৰ মহাবীৰ হনুমানৰ নাম স্মৰণ কৰিলে সকলো সংকট দুখ আৰু ব্যথা দূৰ হৈ যায়। এইটো কোনো শাস্ত্ৰৰ কথা নহয়, অভিজ্ঞতাৰ সঁচা কথা। শ্লোক নম্বৰ 3, সব সুখ লহে তোমাৰি চৰণা তুম ৰক্ষক কাহো কো ডৰনা। যিজনে হনুমানত আশ্ৰয় লয় সেইজন সুখী হয়, ভয়হীন হয়, কাৰণ হনুমান নিজেই ৰক্ষক। শ্লোক নম্বৰ 4, ফুট পিখাচ নিকট नहीं आवे মহাবীৰ জব নাম শুনাবে। মহাবীৰৰ নাম উচ্চাৰণ কৰিলে নেতিবাচক শক্তি, ভয় আৰু অসুৰ চিন্তা ওচৰলৈ আহিব নোৱাৰে। মাত্ৰ কিছু শ্লোকেই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। সেই আজিৰ পৰা প্ৰতিদিন হনুমানৰ নাম স্মৰণ কৰক আৰু অনুভৱ কৰক তেওঁৰ শক্তি।